মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ 7 নম্বৰ যিটো পাঠ ফুল কোঁৱৰৰ গীত এই গীতটো ধুনীয়াকৈ মই তোমালোকক ইয়াৰ প্ৰশ্নোত্তৰখিনি বুজাই দিম আহাচোন এতিয়া ইয়াৰ এই গীতটোৰ প্ৰশ্নোত্তৰখিনি ধুনীয়াকৈ আমি বুজি লওঁ 1 নম্বৰতে দিছে তোমালোকৰ তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা ইয়াত তোমালোকৰ শব্দখিনি দি দিছে আৰু এইফালে অৰ্থখিনি লিখিবলৈ তোমালোকক খালি জেগা দিছিলে আৰু সেই অৰ্থখিনি ইয়াত দি দিছে খেলিমেলিকৈ এতিয়া ইয়াৰ পৰা অৰ্থখিনি চাই তোমালোকক ইয়াত লিখিবলৈ কৈছে প্ৰথমতে দিছিলে টিপা টিপা অৰ্থ মানে কি টিপা অৰ্থ হৈছে আঙুলি বা হাতেৰে মৰা চেপা হয় নাই আমি যে কওঁ হাতেৰে টিপা মাৰি নিদিবা বুলি অৰ্থাৎ আঙুলি বা হাতেৰে মৰা চেপা তাৰ পিছত দিছে হাল 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 মানে হৈছে এমূৰ জোঙা চুটি খুঁটি হাল মানে হৈছে এমূৰ জোঙা চুটি খুঁটি চলি চলি মানে হৈছে চাচি এৰুৱা পাতল কাঠ চলি মানে হৈছে চাচি এৰুৱা পাতল কাঠ তাৰপিছত দিছে তোমালোকৰ হুল হুল মানে হৈছে জোঙা অস্ত্ৰ হুল মানে কি জোঙা অস্ত্ৰ তাৰপিছত তোমালোকৰ দিছে দখা দখা মানে হৈছে ভাগ্য বা অৱস্থা আমি কওঁ নে তোৰ কি দখা হ'লো দখা মানে হৈছে ভাগ্য বা অৱস্থা মানে তোৰ কি অৱস্থা হ'লো তোৰ কি দখা হ'লো তাৰপিছত দিছে সখা সখা মানে হৈছে শংখ আমি কবিতাটোত পাই আহিছিলোঁ গীতটোত পাই আহিছিলোঁ সখা মানে কি শংখ তাৰপিছত তমস্কাৰ তমস্কাৰ মানে হৈছে পৰিপাটি ইয়াৰ অৰ্থখিনি ধুনীয়াকৈ ইয়াৰ পৰা মই ধুনীয়াকৈ লিখি দিলোঁ তোমালোকে নিজৰ বহীত লিখি ল'বা ধুনীয়াকৈ বা তোমালোকে কিতাপৰ পৰা যদিহে ধৰিব পৰা নাই তেতিয়াহ'লে ইয়াৰ পৰা চাই লিখি লোৱা মই ধুনীয়াকৈ লিখি দিছোঁ এইখিনি তাৰপিছত তোমালোকৰ দিছে উত্তৰ দিয়া ক নম্বৰ দিছে ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল ইয়াৰ উত্তৰটো হ'ব ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল হয় নাই আমি পাই আহিছিলোঁ গীতটোত যে ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল কাঠৰ আছিল ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা তাৰপিছত তোমালোকৰ খ নম্বৰ দিছে ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল খ নম্বৰ দিছে যে ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল ইয়াৰ উত্তৰটো হ'ব ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীত পৰিছিল হয় নাই আমি পাই আহিছিলোঁ গীতটোত যে ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল মালিনীৰ বাৰীত পৰিছিল তোমালোকে এইটো বহি ধুনীয়াকৈ লিখি ল'বা তাৰপিছত তোমালোকৰ গ নম্বৰ দিছে ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে সুধিছে ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে ইয়াৰ উত্তৰটো হ'ব ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে হয় নাই ফুল কোঁৱৰে ছমাহৰ বাট এদিনত কেনেকৈ পাইছিলে কাঠৰ ঘোঁৰাত উঠি পাইছিলে লিখিবা যে ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে তাৰপিছত তোমালোকৰ ঘ নম্বৰ সুধিছে ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে সুধিছে ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে ইয়াৰ উত্তৰটো হ'ব ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলালে হয় নাই আমি পাই আহিছিলোঁ যে ফুলনিখনৰ ফুলবোৰ কোনে ফুলাইছিলে ফুল কোঁৱৰে ফুলাইছিলে ভিডিঅ'টো যদিহে তোমালোকৰ খৰ হৈছে তেনেহ'লে তোমালোকে প'ষ্ট কৰি ৰখাই চাই লিখি ল'বা এইখিনি তাৰপিছত তোমালোকৰ বুজাই লিখা দিছে বুজাই লিখিবলৈ কৈছে ক নম্বৰতে দিছে ই বোলে মালিনী সি বোলে মালিনী তোৰ দখা ভাল হ'ল গীত ফাঁকিত মালিনী কাক বোলা হৈছে মালিনীৰ দখা কিয় ভাল হোৱা বুলি কৈছে এতিয়া তোমালোকৰ এই দি দিছে কবিতাটো গীতটোৰ পৰা উঠাই দিছে এইডোখৰ তোমালোকৰ লাইনটো ই বোলে মালিনী সি বোলে মালিনী তোৰ দখা ভাল হ'ল তাৰপিছত তোমালোকৰ প্ৰশ্ন দিছে যে গীত ফাঁকিত মালিনী কাক বোলা হৈছে আৰু মালিনীৰ দখা কিয় ভাল হোৱা বুলি কৈছে তো ইয়াৰ উত্তৰটো হ'ব গীত ফাঁকিত মালিনী বাগিচাখনৰ গৰাকীক বোলা হৈছে হয় নাই বাগিচাখনৰ গৰাকীক কি বোলা হৈছিলে মালিনী বোলা হৈছিলে তাৰপিছত তোমালোকে পেগাপ চেঞ্জ কৰি লিখিবা মালিনীৰ দখা ভাল হোৱা বুলি কৈছে হয় নাই মালিনীৰ দখা ভাল হোৱা বুলি কৈছে কাৰণ 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কি হৈছিলে ফুলি তমস্কাৰ হৈছিলে হয় নাই সেইকাৰণে কি হৈছিলে মালিনীৰ দখা ভাল হৈছে বুলি কৈছে তোমালোকে এইটো ধুনীয়াকৈ বহীত লিখি ল'বা খ নম্বৰ দিছে ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল ইয়াৰ উত্তৰটো হ'ব ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন তমস্কাৰ হৈছিল 12 বছৰীয়া শুকান ফুলনি বাৰীখন বা ফুলৰ বাৰীখন ফুল কোঁৱৰে এদিনতে ফুলাই তমস্কাৰ কৰিছিল হয় নাই কাৰণ কি কৈছিলে তেওঁ এদিনতে ফুলাই ফুলনি বাৰীখন তমস্কাৰ কৰিছিল তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখি দিলেই হ'ব লিখি ল'বা ধুনীয়াকৈ তাৰপিছতে তোমালোকৰ গ নম্বৰ দিছে শিপা ধৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল শিপা ধৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল ইয়াৰ উত্তৰটো হ'ব শিপা ধৰাৰ পিছত ফুলগছবোৰে পোখা মেলে ডাল ওলায় কলি পেলায় আৰু তাৰপিছত কি কৰে ফুল ফুলি উঠে
এইটো তোমালোকে ইয়াৰ পৰা ইয়ালৈকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত তোমালোকৰ ঘ নম্বৰ দিছে 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল ইয়াৰ উত্তৰটো হ'ব 12 বছৰীয়া বাৰীখনত কাঠৰ পক্ষী ঘোঁৰাত অহা ফুলকোঁৱৰ আহি শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে ইয়াৰ উত্তৰটো এনেদৰে তোমালোকে লিখি ল'বা তাৰপিছত তোমালোকৰ দিছে ক অংশৰ লগত খ অংশ মিলাই লিখা তোমালোকে বহীত এনেদৰে দুভাগ কৰি ল'বা তাৰপিছত লিখিবা মই কিতাপতে মিলাই দিছোঁ তোমালোকে বহীত ধুনীয়াকৈ মিলাই ল'বা জেউতি চৰিলে মানে কি কোনখন লাইনত আছিলে উৰি যাওঁ কৰিল হয়নে জেউতি চৰিলে মানে কি হ'ব উৰি যাওঁ কৰিল জেউতি চৰিলে মানে উৰি যাওঁ কৰিল তাৰপিছত খ নম্বৰ দিছে ফুলনি বাৰীত থাকোঁতে কোঁৱৰে কি কৈছিলে ইপাহি সিপাহি লেখি হয়নে ফুলনি ইয়াৰ পৰা এইটো ইয়ালৈ হ'ব তাৰপিছত কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে কি কৰিছিলে সভালৈ মাৰিলে শাল হয়নে কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে সভালৈ মাৰিলে শাল তাৰপিছত তোমালোকৰ ঘ নম্বৰ দিছে তগৰ গুটিমালি কি আছিলে সবেও পেলালে কলি হয়নে তগৰ গুটিমালি সবেও পেলালে কলি তাৰপিছত কৰে হৰি হৰি কি হ'ব ফুলৰে তিৰবিৰ দেখি হয়নে তোমালোকে এইখিনি ধুনীয়াকৈ বহীত তোমালোকে মিলাই লিখি ল'বা তাৰপিছত তোমালোকৰ দিছে শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা এতিয়া ইয়াত দি দিছে তোমালোকৰ কাষত দি দিছে যে সদায় স্কুললৈ যাওঁ ইয়াত কি হ'ব মই হয়নে ক নম্বৰতে কি লিখিব লাগিব মই সদায় স্কুললৈ যাওঁ তাৰপিছত দিছে খ নম্বৰ ৰতনে সদায় ফুটবল কি কৰে খেলে নে খেলিছিল হয়নে ৰতনে সদায় ফুটবল খেলে সেইকাৰণে খেলে লিখিবা তোমালোকে ধুনীয়াকৈ এইখিনি বহীত লিখি ল'বা তাৰপিছত গ নম্বৰ দিছে গোলাপ ফুলপাহি কি ঢকঢকীয়া নে টিকটিকীয়া এইটো হ'ব টিকটিকীয়া হয়নে গোলাপ ফুলপাহি টিকটিকীয়া ৰঙা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো ইমানলৈকে আছিল আশা কৰোঁ তোমালোকে ইয়াৰ প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ বুজি পালা আৰু যদিহে ভিডিঅ'টো ভালকৈ তোমালোকে বুজি পালা তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰিবা আৰু লগতে যিখিনি নতুনকৈ চাই আছা তেনেহ'লে মোৰ আগলৈ ভিডিঅ'সমূহ পাবলৈ ধুনীয়াকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিলৈ আহিছোঁ আকৌ লগ পাম তোমালোকক বাই বাই